AS01 এৰে নাম্বাৰবিলাক যদি আৰম্ভ হয় হৈছে কামৰূপ। যদি গাড়ী নাম্বাৰটো AS02 হয় নগাঁও ডিষ্ট্ৰিক্টৰ হয় এখন গাড়ী। যদি গাড়ী নাম্বাৰটো AS03 হয় তেতিয়াহ'লে গাড়ীখন যোৰহাটৰ হ'ব। যদি AS04 হয় তেতিয়া হ'ব শিৱসাগৰ। যদি গাড়ী নাম্বাৰটো AS05 হয় তেতিয়া হ'ব গোলাঘাট। যদি গাড়ী নাম্বাৰটো AS06 হয় তেতিয়া হ'ব ডিব্ৰুগড় AS06। যদি গাড়ী নাম্বাৰটো AS07 হয় তেতিয়া হ'ব লখিমপুৰ। যদি গাড়ী নাম্বাৰটো AS08 হয় তেতিয়া হ'ব NC হিলছ। যদি গাড়ী নাম্বাৰটো AS09 হয় তেতিয়া হ'ব কাৰ্বি আংলং। যদি গাড়ী নাম্বাৰটো AS10 হয় তেতিয়া হ'ব কৰিমগঞ্জ। যদি AS11 হয় তেতিয়া হ'ব কাছাৰ। AS12 হ'লে শোণিতপুৰ। AS13 হ'লে দৰং। যদি গাড়ীটো AS14 হয় নলবাৰী। 15 হ'লে বৰপেটা। 16 হ'লে কাকৰাঝাৰ। 17 হ'লে ধুবুৰী। যদি গাড়ী নাম্বাৰটো AS18 হয় গোৱালপাৰা। 19 হ'লে বঙাইগাঁও। 21 হ'লে মৰিগাঁও। 22 হ'লে ধেমাজি। 23 হ'লে তিনিচুকীয়া। 24 হাইলাকান্দি। 26 হ'লে চিৰাং। 27 হ'লে ওদালগুৰি। 28 হ'লে বাক্সা।